সুপ্রভাত আৰু নমস্কাৰ জনাইছোঁ সকলোলৈকে যে এই বিহু ৰঙালী বিহু বিচুৱা মোৰ জ্যেষ্ঠসকললৈ মই আন্তৰিক শুভেচ্ছাৰ লগতে মই শ্ৰদ্ধা জনাইছোঁ। মোৰ সমবয়সীয়াসকলৰ মই শুভেচ্ছা দিছোঁ আৰু ঘনিষ্ঠসকললৈ মোৰ মৰম মই যাচিছোঁ যে আজি ৰঙালী বিহু এই ৰঙালী বিহু আৰু নতুন বছৰৰ সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা দিয়াৰ লগতে মই সকলোকে অভিনন্দন দিছোঁ। এই ৰঙালী বিহুৰ বা বিচুৱাত যাতে আমি সকলোৱে নিজৰ স্বকীয় যিখিনি পৰম্পৰা এই পৰম্পৰা ৰাখি আমাৰ কলা সংস্কৃতি যাতে আমি জীয়াই ৰাখিব পাৰোঁ। ভৱিষ্যত প্ৰজন্মক যাতে আমি এই ৰঙালী বিহু আৰু বিচুৱাৰ যোগেদি যাতে আমি আমাৰ যিখিনি পৰম্পৰা যিখিনি স্বকীয় পৰিচয় আমাৰ যিখিনি সাজপাৰ আমাৰ যিখিনি খাদ্যাভ্যাস সেইখিনি ৰাখি আগলৈ আহি থকা সময়ত যোনটো বছৰ ধৰি আমাৰ এই ৰঙালী বিহু বিচুৱাক যাতে আমি পালন কৰি যাব পাৰোঁ তাৰ কাৰণে মই সকলোৰে প্ৰতি মোৰ শুভেচ্ছা লগতে মই আমন্ত্ৰণ জনাইছোঁ। এইখিনিতে মই ক'ব বিচাৰিম যে এই বিহুৱে আমাৰ মাজত যাতে ভাতৃত্ববোধ আমাৰ মাজত যাতে বন্ধুত্বপূৰ্ণ ভাৱ আমাৰ মাজত যাতে সেইখিনি কঢ়িয়াই আনে আহি থকা বছৰত যাতে চবৰে এটা মংগলময় এটা বৰ্ষ হওক মংগলময় এটা এই বৰ্ষটোত সকলোৱে এটা শুভবাৰ্তা লাভ কৰিবলৈ সক্ষম হওক। শিক্ষা ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত অৰ্থনৈতিক দিশত যাতে সকলোৱে যাতে আগুৱাই যাব পাৰে সকলোৰে যাতে শুভবাৰ্তা এই নতুন বছৰে কঢ়িয়াই আনিব পাৰে তাৰে মই কামনা কৰিছোঁ। ঈশ্বৰৰ প্ৰাৰ্থনা জনাইছোঁ যে এই বছৰত যাতে কোনো প্ৰাকৃতিক দুৰ্যোগ কোনো যাতে তেনেকৈ নহওক আমি সকলোৱে নিজৰ পৰিয়ালৰ লগতে স্বকীয় জাতি জনগোষ্ঠী নিজাববীয়াকৈ আমাৰ কলা সংস্কৃতি ৰাখি যাতে এই বছৰ যাতে আমি আগুৱাই যাব পাৰোঁ তাৰে কামনা কৰি সকলোকে মই নমস্কাৰ।